নমস্কাৰ প্লান্ট টক্স উইথ পৰাশৰ শীতান্তুৰ আজিৰ বিশেষ এজোপা মহৌষধি গছ ভুই আমলখি। আপোনালোকে বহুতেই ইয়াৰ নাম শুনিছে বা ইয়াক চিনিও পায়, তথাপিও বহুতৰ বাবে ই এতিয়াও অপৰিচিত। আহকচোন ইয়াৰ পৰিচয় আৰু ইয়াক কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি, লগতে ইয়াৰ ঔষধি গুণসমূহৰ বিষয়ে কিছু কথা জানো। ভুই আমলখিৰ ইংৰাজী নাম ভূমি আমলা বা ইয়াক ভূমি আমলখি বুলিও কয়। বৈজ্ঞানিক নাম ফাইলেন্থাছ নিৰুৰি। ই ফাইলেন্থেসি ফেমিলিৰ উদ্ভিদ হয়। ইয়াক বন আমলখি নামেৰেও জনা যায়। বাৰীৰ চুকে কোণে ই খুবেই সহজলভ্য। ৰ'দৰ বতৰত ইয়াক উভালি আনি শুকুৱাই ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। বহুতেই ইয়াক পাউডাৰ ফৰ্মত ব্যৱহাৰ কৰে। সাধাৰণতে বাৰিষা দিনত নিজে নিজে গজা সৰু আকাৰৰ এই আমলখিৰ গছজোপা আপোনালোকে দেখিছেনে? আহকচোন ইয়াক আমি চিনাক্তকৰণ কৰোঁ। ইয়াৰ পাতবোৰ আমলখি গছৰ দৰেই আৰু ফলবোৰ একেবাৰে সৰু সৰু। সাধাৰণতে 1 পৰা 1.5 ফুট ওখ হয়। ফুলৰ ৰং পাতল সেউজীয়া। ইয়াৰ গাগছ খুবেই কোমল আৰু সেউজীয়া বৰ্ণৰ। ফলবোৰ সৰু আৰু গোলাকাৰ। ই জুলাই-আগষ্ট মাহত ফুল ফুলে। বহুতো ৰোগৰ বাবে ভুই আমলখি মহৌষধ। মূলতঃ লিভাৰৰ ৰোগৰ বাবে ই খুবেই উৎকৃষ্ট। জণ্ডিছৰ ৰোগত যদি আপুনি ভোগে ইয়াৰ ৰস মিচিৰি দি খালে সুফল পায়। ডায়েৰিয়া ৰোগ হ'লে ইয়াৰ ফল, ফুল, পাত, ছাল আৰু শিপাৰ ৰস উলিয়াই খাব পাৰে। দন্ত ৰোগ আৰু মুখৰ ঘাঁ সম্পৰ্কীয় সমস্যাটো ইয়াৰ পাত খোৱা হয়। কিডনীৰ পাথৰৰ সমস্যাত ই উপশম দিয়ে। ভুই আমলখিৰ ৰস নিয়মীয়াকৈ পান কৰিলে পুৰণি কাহ, শ্বাস-প্ৰশ্বাসৰ বিভিন্ন ৰোগত আৰাম প্ৰদান কৰে। ডায়েবেটিছ ৰোগৰ বাবে ই মহৌষধ। কাহ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য আদি ৰোগৰ চিকিৎসাৰ বাবে আয়ুৰ্বেদিকত ইয়াক ব্যৱহাৰ কৰা হয়। এই গছ ভালদৰে পিহি শৰীৰৰ বিভিন্ন খৰখজুতি হোৱা অংশত লগালে খুব সহজতেই আৰাম পোৱা যায়। পুৰণি পেটৰ বিষত ভুগি থকাসকলে ভুই আমলখিৰ ৰস সেৱন কৰা উচিত।